এইটো হোম স্প্ৰে অঁ বহুতে ভাবি আছে এই মালডাল কি এই মালডাল হৈছে সেই গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে তো বাকী হয় আজি হৈছে 28 তাৰিখ আৰু মই মোটামুটি এতিয়া 10টামান বজাত উঠিছোঁ আৰু মোক ঘৰৰ মানুহে কৈছে যে ইমান দেৰিকৈ উঠাৰ শাস্তিটোক এটাই দিম তই চাহ বনাব লাগিব তো মজাকৈ মই এতিয়া চাহ তাহ বনাই আছোঁ তো বাকী একো নাই আজি মই ঘৰতে থাকিম আজি ঘৰৰ লগতো দেখাম কেনেকুৱা কি কৰোঁ কি মোৰ লাইফষ্টাইলটো কেনেকুৱা তো গোটেইবোৰ জানিবলৈ ভিডিঅ'টো শেষলৈ থাকক গম পাই যাব আপোনালোকে বাকী এতিয়া আমাৰ পাকঘৰটো এবাৰ ভিজিট কৰি দিওঁ যিহেতু আমাৰ পাকঘৰ ৰিচেণ্টলি আমি বনালোঁ বেছি দিন হোৱা নাই চ' সেইটো মই কেনেকৈ জুম কৰি চাই আছে চাওক মানে ভাবে আৰু যে কি বনাই আছা তই এতিয়া চাহখিনি মজাকৈ হ'ল মজাকৈ হৈ এনেকৈ দি দিওঁ চাহ কালাৰ নাছে চাহৰ গাইছ মই পাৰিম না মানে কি হয় মই এনেকৈ মজাকৈ চৰিয়াটোত বাতি লওঁ চৰিয়াটোত বাতি ল'লি মানে কি হয় কথাটো যিমান কোৱালিটি মানে যিমান বস্তুটো কোৱালিটি থাকে যিমান মানে বস্তুটো কোৱালিটিটো ভাল হয় চাহৰ কালাৰ চাই এনেকুৱা হয় মানে বঢ়িয়াকৈ যিমান বাতি ল'বা না মালটো সিমান বঢ়িয়াকৈ টেষ্ট বাকী এটা বেড নিউজ ৰিচেণ্টলি যে খালি মই ভিডিঅ' এটা দি আছিলোঁ মুৰ্গীক কেনেকৈ ৰাখিব লাগে কি কৰিব লাগে তো আমাৰ পেহীহঁতৰ কেইটামান মানে ভেলটিলা মানে এই মানুহৰো মুখ লাগে মেইন কথা আৰু ইমান অত্যাধিকো পুহিব নালাগে চহৰ হিচাপে এটা লিমিটেড পুহিব লাগে যাৰ মানে বস্তুটো মৰি যায় মানে এতিয়া ঔষধ চৌষধৰো ইমান নলেজ নাই মুৰ্গী চুৰ্গীত বাকী এনেই পুহি থাকোঁ যি হয় দেখা যাব নে কি গাইছ বাকী এতিয়া মজাকৈ চাহখিনি খাওঁ খাই কিনে এটা কাম আছে সেইটো কৰোঁ এটা বস্তু দেখাম মানে বহুত ফেমাছ বস্তু অসমৰ তুমি কি কৰি আছিলা মই পূজা কৰি আছিলোঁ মই থাপনাখন চাফা কৰি আছিলোঁ থাপনাখন মই অলপ ৰিভিল কৰি দিওঁ থাপনাখন কেনেকুৱা তো আমাৰ বাৰ থাপনাখন হৈছে এনেকুৱা ধৰণৰ এইবোৰ সঁজুলি এতে মজাকৈ পূজা চূজা কৰে তো হে আৰু ভক্তিটো নিজৰ বস্তু মেইন নিজৰ ভক্তি নিজৰ ওপৰত তো বাকী সিহঁতৰ ঘৰটো এনেকুৱা কি ধুনীয়া কালাৰ কৰিছে গাইছে না এই ফেনখন দেখিছা মানে এই ওপৰতে আছে সিহঁতৰ ঘৰটো এনেকুৱা আৰু কি ধুনীয়া একদম কালাৰ চালাৰ কৰি মডিফাই কৰি দিছে মানুহে গাড়ী মডিফাই কৰে সিহঁতে ঘৰ মডিফাই কৰি দিছে আৰু সিহঁতৰ এইটো হ'ল পাকঘৰ কা টুৰ দেখো এইবোৰ একদম লগাইছি ধনী হৈছে সিহঁত এইটো আমাৰ বৰমা মজাকৈ কাম কৰি আৰু এইফালে সেৱা কৰাত মগ্ন তো সেই কথা আৰু সিহঁতৰ ৰুমটোৱে দেখাই আছোঁ তো কি লাগে পিছে চাৰ্ফ লাগে আচ্ছা ক'ত আছে চাৰ্ফ ভিতৰৰ ফালে ক'ত আছে ক'ত এইটো হোম স্প্ৰে অঁ ৰুম স্প্ৰে ক'ত ইয়াতে মানে অঁ মোক এনেই ভিতৰলৈ খালে যোৱা তুমি তোমাৰ কাম কৰা ছাগলীৰ দৰে মাতে ষ্ট'ৰ ৰুম হা এইটো মজাকৈ এটা ষ্ট'ৰ ৰুম এতে থাকে মোৰ এই নিনজা ষ্ট'ৰখন আৰু বহুতে ভাবি আছে এই মালডাল হৈছে মই মানে পূৰা ভালকৈ মই চাই লওঁ বস্তু আৰু কেনে সেইটো হ'ল মোবাইলৰ কাভাৰ আৰু এইটো গোটেই ষ্টেণ্ড বস্তুটো হৈছে যে ষ্টেণ্ড এডাল ভিডিঅ' শ্বুট কৰা ষ্টেণ্ড হয় এডাল মই নিজে বনাইছোঁ বৰ্তমান মই এতিয়া অৰ্ডাৰ দিয়া নাই বস্তুটো অহা নাই চ' মই সেইটোতে ভিডিঅ' শ্বুট কিছুমান কৰোঁ তো সেয়াই আৰু যদি ভাল লাগছে লাইক কৰি দিবা মোৰ টেকন'লজিটো যদি অলপ ভাল লাগছে বাকী হয় গাইজ এতিয়া আছোঁ বৰ্তমান মই গুৱাহাটী ইউনিভাৰ্চিটিৰ ভিতৰত আৰু মোৰ পিছফালে চাব পাৰা কি ধুনীয়া এটা নদী নহয় এটা মজা জেগা আৰু ইয়াতে ইমান অত্যাধিক মাছ আছে মাছ মাৰিব নোৱাৰি দেই ইউনিভাৰ্চিটি হয় এটা লিগেল মজা লাগে ইয়াতে সেই মোৰ চাইকেলখন এতিয়া মজাকৈ থিয়া কৰি থৈ দিছোঁ বাকী ইয়াতে মই মানে ভিউটো এনজয় কৰিব যি ধুনীয়া ভিউ ন এনজয় কৰিব লগা ভিউৱে আমি এইখিনি থাকোঁ ন মোৰ মোটামুটি আমি গুৱাহাটী ইউনিভাৰ্চিটি আমাৰ পৰা 300 মিটাৰ দূৰত আছে সেইকাৰণে মই ৰেগুলাৰ থাকোঁ মজা জেগা ভাই তো সেই আৰু বহুত মানুহ সুধিব তইচোন গুৱাহাটী ইউনিভাৰ্চিটিতে থাকা কিন্তু ভাই মই জানো না মই ক'ত থাকোঁ কি মজা জেগা বাকী সেই আৰু বাকী চৰাই চিৰিকটিৰ মাত এইগিলা চৰাই মজা লাগে আৰু সেই কথা দিয়ক